এইটো চাওক এইবিলাক এই চক ফুল লাগি আহিছে ঠিক আছে ফুলটো তেতিয়া গুচি যাব লাহে লাহে এইবিলাক শুকাই গৈছে চাওক এটা গুটি কিন্তু নাই চাওক প্ৰমাণ দি আছোঁ আগতে এটা গুটিও নাই আপোনালোকে যে ক'ব যে নেপিয়াৰৰ গুটি পোৱা যায় সেইদিনা মোক এজনে ফোন মাৰিছে দিদাৰ ভাই নেপিয়াৰৰ গুটি পোৱা যায় মই ক'লোঁ যে মোক ঘাঁহৰ ফটো দিয়ক মই চালোঁ এইটো নেপিয়াৰ নহয় কিবা বেলেগ ঘাঁহ কিন্তু নেপিয়াৰ বুলি কৈ আছে লাইনটো আমি চাফ কৰিম চাওক ইয়াতে কিছুমান চোবা বল অলপ ডাঙৰো হৈ গৈছে ঠিক আছে সেইটো চাওক আপোনাৰ 1.5 ফুট 2 ফুটলৈকে হাইট হৈ যাব কিছুমান ডাঙৰ হৈছে বহুত জেগাত মিছ হৈছে আৰু এতিয়া মই আপোনাক আৰু এটা ঘাঁহৰ বিষয়ে জনাম যেটো নেকি আপোনাৰ ঠাণ্ডাৰ সিজনতো বহুত ধুনীয়াকৈ প্ৰডাকশ্যন দি থাকিব চাওক ইয়াতে চাব পাৰিব এইটো মেচিন দি আমি মাজেদি হাল মাৰি আছোঁ আসসালামু আলাইকুম বি গঠনৰ পৰা মই দিদাৰ হোসেন আশাৰ চাপতে ভালে আছে আজি মই কওঁ আজি আমি আমাৰ যেটো গাঁৱত যেটো খেতি আছে মই ইয়াত আহিছোঁ তাৰমানে হৈছে কি আমাৰ কিছু নেপিয়াৰ ঘাঁহৰ অৰ্ডাৰ পৰিছে আৰু লগতে আমাৰ কিছু খেতিৰ তাৰমানে কাম বাজিছে তাৰমানে খেতি অলপ সাফ কৰি আছোঁ আপোনাক মই ভিডিঅ'ত ধুনীয়াকৈ বুজাই যাম কেনেকৈ আমি কি কৰি আছোঁ আপোনাৰ ভিডিঅ'টো কণ্টিনিউ ৰাখক সৰ্বপ্ৰথম মই আপোনাক দেখাব বিচাৰিম এইটো খেতিটো কেইদিন আগত মই যেতিয়া ইয়াতে আহি কিনে ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাগে চাইছে তাৰমানে খেতিৰ তাৰমানে একো দেখা পোৱা গৈছিল যে আমি ইয়াতে কি কৰি আছোঁ কৰা নাই এতিয়া চাব পাৰিব আপোনালোকে আজি ধুনীয়াকৈ মই দেখাই দিওঁ আজি তাৰমানে ভিডিঅ'টো এইটো কাৰণত বনাই আছোঁ অলপ ভালো লাগি আছে চাওক কেইদিন আগত যেতিয়া আপোনাক অষ্ট্ৰেলিয়ান যিটো ৰেড নেপিয়াৰ যেতিয়া দেখাইছিলোঁ তেতিয়া কিন্তু ভিডিঅ'ত কিন্তু স্পষ্ট দেখা যোৱা নাই ঠিক আছে আৰু আজি অলপ দেখা পাব যে গছবিলাক তাৰমানে থিয় হৈ আছে কিয় কাৰণে আজি আমি মাজতে হাল মাৰিছোঁ যেটো আমাৰ যেটো মেচিন যেটো আমি কিনিছিলোঁ মেচিন দি আমি হাল মাৰিছিলোঁ চাওক ইয়াতে চাব পাৰিব এইটো এটা অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ গছ হয় আৰু চাওক ইয়াৰ তাৰমানে কেনেকৈ কুহিবিলাক নতুনকৈ ওলাই আছে চাওক এইটোতো একচুৱেলি মেইন গছ ঠিক আছে ইয়াক আমি লগাইছিলোঁ তলৰ পৰা ই হৈ আছে আৰু লগতে এইটো চাওক এইবিলাক চাইডে চাইডে ওলাই আছে এইবিলাক লাহে লাহে বাঢ়ি যাব আৰু তলত এই চাওক ইয়াতে একদম লিপষ্টিক কালাৰৰ নিচিনা লিপষ্টিকৰ যেটো কালাৰ আছে এনেকা মাটি ফাটি ওলাই আছে ঠিক আছে আৰু এইটো হ'ল অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ ইয়াতে তাৰমানে প্ৰায় কেইটা গছৰ তাৰমানে এতিয়া চুপ ধাৰণ কৰিব আৰু কিছুমান আৰু অলপ ডাঙৰ হোৱাৰ পিছত চুপ ধাৰণ কৰিব ইয়াতে আপোনাক চাব পাৰিব মই ইয়াতে চিম্পল হিচাপে আৰু এটা গছ দেখাই দিওঁ চাওক এইটো এটা গছ থাকিল ইয়াৰো সেম একে পদ্ধতি ইয়াৰো চাওক দুটাকে পাত ওলাই আছে আৰু তলফালে কুহি মিলি আছে ঠিক আছে বহুত ধুনীয়াকৈ এতিয়া আপোনালোকে ক'ব যে দিদা ভাই ৰেড নেপিয়াৰ বা অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰৰ মাজত পাৰ্থক্য কি চাওক ৰেড নেপিয়াৰটো তাৰমানে কি হয় যেতিয়া নেকি সৰু থাকে তেতিয়া এনেকুৱা কালাৰ থাকে আৰু যেতিয়া নেকি ডাঙৰ হৈ যায় তেতিয়া সেউজীয়া কালাৰ হৈ যায় আৰু জাষ্ট তাৰ ঠাৰিটো তাৰমানে ৰঙা থাকে আৰু যদি অষ্ট্ৰেলিয়ান যেটো ৰেড নেপিয়াৰ ইয়াৰ তাৰমানে কি হয় সৰুৰ পৰা লৈ ডাঙৰলৈকে একে কালাৰ থাকে কোনো ধৰণৰ কালাৰ ডিফাৰেণ্ট নহয় চেঞ্জ নহয় আৰু এইটো চাওক এতিয়া সৰুৰ পৰা ওলাই যায় আছে তাৰমানে ৰেড নেপিয়াৰ যেতিয়া ইমানখিনি কুহিটো থাকিব তেতিয়া তাৰ কালাৰটো এনেকুৱা থাকিব যেতিয়া নেকি ডাঙৰ হৈ যাব তেতিয়া সেউজীয়া হৈ যায় আৰু অষ্ট্ৰেলিয়ানটো ধুনীয়াকৈ তাৰমানে এইটো কালাৰ থাকে এইটো চকলেট কালাৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে ঠিক আছে এনেকৈ আমি গোটেইখিনি খেতি লগাইছিলোঁ গোটেইখিনি খেতিটো হৈ আছে মাজে মাজে কিছু জেগাত মিছ হৈছিল আমি তাত আকৌ লগাই দি আছোঁ চাওক ইয়াতে অলপ জংলী ঘাঁহ হৈ গৈছে মই চাফ কৰি দেখাই দিওঁ এইটো চাওক ইয়াতে হৈছিল মিছ হোৱাৰ পিছত আমি ইয়াতে লগাইছিলোঁ খেতি অলপ চাফ কৰা বাকী আছে হৈ যাব এইটো চাওক অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ ইয়াতে হৈ আছে এইটো 4-5 দিনতে আৰু ডাঙৰ হৈ যাব আৰু এতিয়া মই আপোনাক দেখাম যেটো আমাৰ স্মাৰ্ট নেপিয়াৰৰ যেটো খেতি আছে যেটো স্মাৰ্ট নেপিয়াৰ সেইটোৰ খেতি চাওক কেইদিন আগত যেতিয়া মই এইটো খেতি আপোনাক দেখাইছিলোঁ তেতিয়া আপোনাক চাগে দেখা পোৱা নাছিলে মোৰ ভিডিঅ'ত কাৰণ তেতিয়া বহুত সৰু আছিল আৰু এতিয়া চাওক ইয়াতে চাওক এয়া থাকিল স্মাৰ্ট নেপিয়াৰ গছ চাইছে একদম পাত চাত ডাঙৰ হৈ গৈ আছে লাহে লাহে আৰু স্মাৰ্ট নেপিয়াৰৰ গ্ৰোথটো বহুত কম মই এইটো প্ৰত্যেক ভিডিঅ'ত মই কৈ আছোঁ এইটো লাহে লাহে বাঢ়ে আৰু যেতিয়া নেকি এবাৰ চুপ ধাৰণ হৈ যায় তেতিয়া ডাঙৰ চুপ হয় ঠিক আছে এইটো চাওক ইয়াতে তলৰ পৰা নতুন কোষাবিলাক মেলি আছে আৰু এনেকৈ লাহে লাহে কোষাবিলাক মেলি খেতিটো ইমান ধুনীয়া হ'ব মাটিলৈকে দেখা নাযাব ঠিক আছে আমি ধুনীয়াকৈ ইয়াতো হাল মাৰিছোঁ আৰু এতিয়া মই আপোনাক দেখাম আমাৰ যেটো আৰু এটা নতুন যেটো ভেৰাইটি আমি লগাইছোঁ মানে কি এইটোতো অসমত আগৰ পৰাই আছে বুলি ক'ব লাগে কিন্তু চবৰ তাত এভেইলেবল নাই তথাপিও এতিয়া বহুতে আমাক অৰ্ডাৰ কৰে যেতিয়া হয় আমাক এইটো গছ লাগে নাম কৈ থাকে তেতিয়া আমি দিব নোৱাৰোঁ যদি আমাৰ তাত এভেইলেবল নাথাকে এতিয়া মই আপোনাক দেখাম এইটো হ'ল তুতি গছ ঠিক আছে এইটো হ'ল তুতি গছ আৰু ইয়াৰ চাওক আমি যেতিয়া কাটিংটো লগাইছিলোঁ এটা ঠাৰি লগাইছিলোঁ জাষ্ট ঠাৰিৰ পৰা এতিয়া লাহে লাহে ইফালেদি তলফালেদি ওলাই আছে ওপৰেদি ওলাই আছে ছাইডেদি ওলাই আছে চাৰিওফালৰ পৰা ওলাই আছে আৰু ইয়াৰ পৰা চাওক নতুনকৈ এই পাতৰ ছাইডৰ পৰা ডেমি ওলাই আছে ঠিক আছে আৰু এতিয়া মই আপোনাক আৰু এটা ঘাঁহৰ বিষয়ে জনাম যেটো নেকি আপোনাৰ ঠাণ্ডাৰ সিজনতো বহুত ধুনীয়াকৈ প্ৰডাকশ্যন দি থাকিব যে বহুতো ভাইৰ কুৱেশ্যন থাকে দিদাৰ ভাই যেতিয়া নেকি ঠাণ্ডাৰ সিজন আহে তেতিয়া ঘাঁহৰ গ্ৰোথবিলাক কমি যায় যেনেকুৱা ধৰকচোন আমাৰ যেটো নৰ্মেল যেটো জংলী ঘাঁহ চাহ হয় দুবৰি ঘাঁহ বা আৰু কিবা ঘাঁহ থাকে এইবিলাকো কিন্তু ঠাণ্ডা সিজনত কিন্তু লাহে লাহে মৰি যায় ঠিক আছে সেইটো সময়ত তাৰমানে কি হয় ঘাঁহৰ প্ৰডাকশ্যন পোৱা বহুত টান হয় এতিয়া চাওক আমাৰতো আছে ছুপাৰ আছে ৰেড নেপিয়াৰ আছে তাৰপিছত আপোনাৰ হাইব্ৰিড আছে এইবিলাকত তাৰমানে কি হয়
ফুল আহি যায়, গছটো হয় নোহোৱা নহয়, ফুল অহাৰ ফলত তাৰমানে 3টা মাহ তাৰমানে গছৰ তাৰমানে ঘাঁহৰ প্ৰডাকশ্যনটো অলপ কমি যায়। তাৰ কাৰণে আমি বহুত দিন তাৰমানে বিচাৰি আছিলোঁ এনেকুৱা ঘাঁহ যিটো নেকি আমাৰ ঠাণ্ডাৰ ছিজনতো আমাৰ একদম ধুনীয়াকৈ প্ৰডাকশ্যন যাতে দিব পাৰে। সেইটো ঘাঁহ হ'ল আমাৰ এইটো 4G বুলেট ছুপাৰ নেপিয়াৰ। মই এইটো ভিডিঅ'টো পাৰ্থক্য দেখাই দিয়াৰ মই চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'টো কণ্টিনিউ চাই মই লাষ্টলৈকে দেখাই দিম এইটো কেনেকৈ পাৰ্থক্য আছে। চাওক মই আগতে এইটোৰ বিষয়ে কৈ লওঁ। চাওক এইটো বৰ্তমান নৱেম্বৰ মাহ চলি আছে। নৱেম্বৰৰ আজি চাগে আপোনাৰ হ'ব 17-18 তাৰিখ চাগে হ'ব, মই কনফাৰ্ম নহয়, চাব লাগিব এবাৰ। যিয়ে নহওক আজি নৱেম্বৰ মাহৰ 17-18 তাৰিখ হ'ব। আৰু আজিৰ ডেটত আপোনালোকে চাব পাৰিব এইটো গছত চাওক এটা ফুল ওলোৱা নাই, চাইছে ফুলটো এটা ওলোৱাই নাই আৰু ওলোৱাৰ এতিয়ালৈকে নামগন্ধ নাই। ওলাব চাগে মাহ তাৰমানে 15 দিন 20 দিনৰ কাৰণে চাগে ওলাব চাগে, কিন্তু এতিয়ালৈকে ওলোৱা নাই। আৰু এইটো গছত তাৰমানে প্ৰডাকশ্যন কেনেকুৱা মই এইটো দেখাই দিম, ঠিক আছে। এইটো চাওক ইয়াতে 3টা ডাল ওলাইছে ফাৰ্ষ্ট টাইম, ঠিক আছে। ফাৰ্ষ্ট টাইম 3টা ডাল ওলাই এটা ডালত চাওক পাত, চাওক বহুতে পাত আৰু শকত পাত, চাইছে বহুত শকত পাত। মোৰ 3টা আঙুলি ধৰি ৰাখিলে ইমান শকত হ'ব। আৰু মই কোনো ধৰণৰ মিছা কথা কোৱা নাই, আপোনালোকে আহিব খেতি চাব, নিজে চাই কেনে প্ৰমাণ কৰি লৈ যাব। মই কোনো ধৰণৰ মিছা কথা কোৱা নাই, আপোনালোকে A to Z মই সত্য কথা কৈ আছোঁ। চাওক ইয়াতে আপোনালোকে চাব পাৰি ইয়াতে 3টা ডাল ওলাইছে আৰু এতিয়া লাহে লাহেকৈ এই তল ফালৰ পৰা চাওক এইবিলাক কুঁহিবিলাক ওলাই আছে, এয়া ওলাই আছে। এটা ইফালে 2টা, এইটো হ'ল 3টা, এইটো 4টা 5টা 6টাটো ওলাইছে আৰু তলফালে লাহে সৰু কেইটামান ওলাই আছে, এইটো চাইডত আছে। তে এনেকৈ লাহে ওলাই আছে আৰু এইটো তাৰমানে পাতটো বহুতে কোমল পাত, ঠিক আছে। এতিয়া মই খেতিৰ তাৰমানে মাছফালে যদি যায় আপোনালোকে দেখাব। চাওক ইয়াতে তাৰমানে খেতিটো অলপ পাতল এইটো কাৰণে দেখা গৈ আছে কাৰণ এইটো ফাৰ্ষ্ট টাইম লগাইছোঁ আৰু ফাৰ্ষ্ট টাইম লগোৱাৰ ফলত তাৰমানে এতিয়া লাহে গ্ৰ'থহে লৈ আছে। লাহে এনেকুৱা চুপ ধাৰণ কৰিব। এয়া চাওক এইটো এটাই ওলাইছে, এটা কাটিঙৰ পৰা এটা পাত ওলাইছে, তাৰমানে এটা ডাল ওলাইছে আৰু পাত চাইছে বহুত ধুনীয়া। এতিয়া তাৰমানে হৈছে কি যেতিয়া নেকি এই এটা ওলাই গৈছে এতিয়া ই অলপ ডাঙৰ হৈ গৈছে আৰু তলফালৰ পৰা চাওক কেইটা ওলাইছে, 1 2 3 4 5 6 7টা ইয়াৰ পৰা ওলাই আছে। এনেকৈ লাহে গ্ৰ'থ হৈ যাব। ইফালে চাওক এইটো মিছ হৈছিল, আমি ইয়াতে লগাইছিলোঁ, ঠিক আছে। এইটো মিছ হৈছিল কিন্তু এইটো মিছ হৈছিল, আমি ইয়াতে লগাইছোঁ। এইটো লগতে দেৰি হৈছে, দেৰি হোৱাৰ পিছত এতিয়া চাওক এটাটো হৈয়ে আছে, লগতে আৰু কেইটা একেলগে আছে। এইটো এটা থাকিলে, এইটো এটা, ইয়াতে কমচে কম 5-6টা কুঁহি আছে, ঠিক আছে। আৰু এনেকৈ আমি গোটেই খেতি তাৰমানে ৰিকভাৰী কৰি আছোঁ য'ত মিছ হৈছে আৰু য'ত মিছ হোৱা নাই সেইবিলাকতো চাব পাৰিব। এইবিলাক চাওক এটা কাটিং, যিবিলাক কাটিং আছে ইমানে তাৰমানে শকত হৈছে, তাৰমানে ক'ব গ'লে মোৰ 2টা আঙুলি চাওক, মোৰ 2টা আঙুলি তথাপিও কাটিঙৰ নিচিনা শকত নহ'ব। আৰু ইয়াতে চাওক এইবিলাকো তলৰ পৰা ওলাই আছে। আৰু এইটো তাৰমানে ঘাঁহৰ যিটো তাৰমানে প্ৰডাকশ্যন বহুতে ধুনীয়া প্ৰডাকশ্যন আৰু মই নিজে চাই আছোঁ। আৰু ঠাণ্ডাৰ দিনত আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰিব কাৰণ ঠাণ্ডা ছিজনত আপোনাৰ ঘাঁহৰ প্ৰডাকশ্যনটো ভাল দিব। আৰু এতিয়া যে আপোনাৰ মেচিনৰ যিটো চাউণ্ড পাই আছে এইটো কিহৰ চাউণ্ড মই আপোনাক দেখাই দিওঁ। চাওক ইয়াতে চাব পাৰিব, এইটো মেচিন দি আমি মাজেদি হাল মাৰি আছোঁ, ঠিক আছে। এইটো মেচিন দি আমি মাজেদি হাল মাৰি আছোঁ কিহৰ কাৰণে চাওক, তাৰমানে যিবিলাক জংলী ঘাঁহ আছে এইবিলাক চব কেইটা চাফ হৈ যাব, এই এনেকুৱা দুবৰি ঘাঁহ যিবিলাক আছে চব চাফ হৈ যাব। আৰু এইটো মেচিন দি আমি ধুনীয়াকৈ হাল মাৰি আছোঁ, ঠিক আছে। এইটো চাব পাৰিব ধুনীয়াকৈ হাল মৰা হৈ আছে। আৰু সেইকাৰণে আমি তাৰমানে কি হৈছে গেপটো এনেকৈ মিলাই গৈছোঁ যাতে তাৰমানে হাল মাৰা যাতে আমাৰ সুবিধা হয়। এইটো চালে আপোনাৰ 4G বুলেট ছুপাৰ নেপিয়াৰ, ঠিক আছে। আৰু এতিয়া বলক মই অলপ বাহিৰলৈকে যাওঁ, বাহিৰলৈকে যাই আপোনালোকে আৰু এটা নতুন এটা ঘাঁহ দেখাই দিওঁ। আৰু এতিয়া যিটো আপোনালোকক মই ঘাঁহ দেখাম এইটো হ'ল আপোনাৰ হাতগাঁহ। এতিয়া অসমীয়া নাম বুলি ক'ব গ'লে মই এইটো নাজানো ভালকৈ, কিন্তু আমি কিছুমানে এইটো বকফুল বুলি কৈ দিওঁ। আৰু আপোনাৰ চাব পাৰিব এইটো গছ এইবিলাক ডাঙৰ হৈ আছে লাহে। ইয়াৰ কাম হ'ল ছাগলীৰ কাৰণে, জাষ্ট এইটো গৰুৰ কাৰণে নহয়, এইটো আমাৰ খালি ছাগলীৰ কাৰণে। যিবিলাক ছাগলী ফাৰ্মাৰ আছে এওঁলোকে এইটোৰ গুটি লৈ লগাব পাৰিব। এইটো অলপ ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পিছত আমি ধুনীয়াকৈ ইয়াৰ বিষয়ে আমি আপোনালোকক এটা ডিটেইলছ ভিডিঅ' বনাই দেখাই দিম। আৰু ইয়াৰ গ্ৰ'থটো বহুত ধুনীয়া লৈ আছে আৰু এইটো পাতো ছাগলী বহুত ধুনীয়াকৈ খায়। চাওক মইতো শুনিছোঁ ছাগলী ভালকৈ পাত খায়, এতিয়ালৈকে মই এক্সপেৰিমেণ্ট কৰা নাই, এক্সপেৰিমেণ্ট কৰা বাকী আছে, তাৰপিছত মই এইটো আপোনালোকক জনাম, ঠিক আছে। আৰু এতিয়া বলক আপোনালোকক দেখাই দিওঁ আমি আমাৰ ছুপাৰ নেপিয়াৰটো। এই এফালে চাব পাৰিব, এইবিলাক হ'ল আমাৰ ছুপাৰ নেপিয়াৰ। ইয়াতে চাওক ছুপাৰ নেপিয়াৰ। এতিয়া চাওক মই আপোনাক যে ক'লোঁ যে ঠাণ্ডা ছিজনত অলপ প্ৰডাকশ্যনটো কমি যায়। এইটো চাওক এইবিলাক এই চাওক ফুল লাগি আহিছে, ঠিক আছে। ফুলটোতো এতিয়া গুচি যাব লাহে, এইবিলাক শুকাই গৈছে। চাওক এটা গুটি কিন্তু নাই, চাওক প্ৰমাণ দি আছোঁ আগতে, এটা গুটিও নাই। আপোনাক যে ক'ব যে নেপিয়াৰৰ গুটি পোৱা যায়, সেইদিনা মোক এজনে ফোন মাৰিছে, দিদাৰ ভাই নেপিয়াৰৰ গুটি পোৱা যায়। মই ক'লোঁ যে মোক ঘাঁহৰ ফটো দিয়ক। মই চালোঁ এইটো নেপিয়াৰ নহয়, কিবা বেলেগ ঘাঁহ, কিন্তু নেপিয়াৰ বুলি কৈ আছে। এইটো চাওক নেপিয়াৰতো গুটি নহয়, এইটোতো প্ৰত্যেক ভিডিঅ'ত মই ডিছকাছ কৰি থাকোঁ। আজি মই এইটোৰ বিষয়ে ক'ম যে ঠাণ্ডাৰ দিনত চাওক ছুপাৰ নেপিয়াৰৰ প্ৰডাকশ্যনটো কমি যায়। কমি যোৱাৰ ফলত তাৰমানে কি হয়,
আমিতো এইটো দিয়ে আমি চলি আছোঁ, আমাৰতো বেলেগ কোনো তাৰমানে এনেকুৱা ঘাঁহ নাছিল যিটো নেকি আমি ছাগলীক খুৱাব পাৰিম। আমি ছুপাৰ নেপিয়াৰ, ৰেড নেপিয়াৰ, হাইব্ৰিড, তাৰপিছত আপোনাৰ অষ্ট্ৰেলিয়ান নেপিয়াৰ এইবিলাকে যে আমি চলাই আছিলোঁ। কিন্তু এতিয়া আমি নতুন এটা ঘাঁহ পাইছোঁ, এইটো হ'ল 4G বুলেট ছুপাৰ নেপিয়াৰ। সেইটো আপোনালোকে লগাই এবাৰ চাব পাৰে, বহুত ধুনীয়া ৰিজাল্ট পাব। ঠিক আছে, এইফালে থাকিল 4G নেপিয়াৰ আৰু এইফালে থাকিল ছুপাৰ নেপিয়াৰ। ডিফাৰেঞ্চ চাইছে না, বহুত ডিফাৰেঞ্চ হয়। মই কিন্তু এইটো আৰু সেইটো লগৰ বেছি ডিফাৰেণ্ট হোৱা নাই, জাষ্ট আপোনাৰ 15 দিনৰ এটা ডিফাৰেঞ্চ হৈছে। আৰু ইয়াতে ফুল আহি গৈছে, তাত ফুল অহা নাই, এইটো আৰু ডাঙৰ হ'ব। আপোনাক দেখাই থাকিম লাহে লাহে। আৰু এতিয়া মই আপোনালোকক দেখাম যিটো চুবা বাবুল। চুবা বাবুল গছটো এতিয়া ডাঙৰ হৈ আছে, বহুত মিছ হৈছে। ইয়াৰ মিছৰ তাৰমানে সংখ্যাটো বহুত বেছি। মই সেইকাৰণে ইয়াৰ বিষয়ে তাৰমানে ভিডিঅ'ত ক'ব বিচাৰিম, তথাপি এতিয়া চিম্পল হিচাপে দেখাই দিওঁ। চাওক ইয়াতে চাওক চুবা বাবুল হৈ আছে। চুবা বাবুল এটা ঠাইত কমচে কম 6টা-7টাকৈ গুটি দিছিলোঁ, মাত্ৰ 2টাই ওলাইছে আৰু বহুত জেগাত ওলোৱাই নাই। কিছু জেগাত ওলাইছে, য'ত য'ত বেছি ওলাইছে তাত পৰা আমি উঠাই বেলেগ ঠাইত লগাই দিম। আৰু এইটো গোটেইখিনি খেতি চুবা বাবুল লগাইছোঁ, ইয়াতে থাকিল, এইটো থাকিল। আৰু ঠাণ্ডা দিনত চুবা বাবুলৰ পাতত অলপ বেমাৰ আহে, এইটো আমি চাম। এতিয়া ফাৰ্ষ্ট টাইম লগাইছোঁ চুবা বাবুল, আগে পিছে লগোৱা নাই। এইবিলাক জংলী ঘাঁহ যিবিলাক চাইছোঁ এইবিলাক গোটেইটা চাফ কৰিম, সেইকাৰণে আমি আগতে হাল মাৰিছোঁ। প্ৰত্যেক কেলে আমি হাল মাৰি গৈছোঁ। এতিয়া লাহে লাহে লাইনটো আমি চাফ কৰিম। চাওক ইয়াতে কিছুমান চুবা বাবুল অলপ ডাঙৰো হৈ গৈছে। ঠিক আছে, সেইটো চাওক আপোনাৰ 1.5 ফুট 2 ফুটলৈকে হাইট হৈ যাব। কিছুমান ডাঙৰ হৈছে, বহুত জেগাত মিছ হৈছে, যেনেকুৱা এইবিলাক এৰিয়াত মিছ হৈছে। ইয়াতে 2টা হৈছে, ইয়াৰ পৰা এটা উঠাই ইয়াতে লগাই দিম। এইটো অলপ কাম বাকী আছে, এইটো অলপ ডাঙৰ, তাৰপিছত ইয়াত ধুনীয়াকৈ ভিডিঅ' বনাই দিম। আৰু আজি আমাৰ কিছু কাটিঙৰ অৰ্ডাৰ পাইছে। আমি এইটো কাটিং প্ৰথম আমি কৰিমগঞ্জলৈ, আৰু এখেতে আমাক কেইবাটাও ভেৰাইটিৰ আমাৰ অৰ্ডাৰ দিছে। আৰু অহাকালি এখেতে আহিব, আমি এইটো ছেপাৰেট এটা ভিডিঅ' বনাই দিম। যিহেতু এইটো ভিডিঅ' বহুত দীঘল হৈ গ'ল, ভাবিছিলোঁ এইটো ভিডিঅ'তে দেখাই দিম। তে অহাকালি আহিব এখেতক আমি অহাকালি এইটো যেতিয়া কাটিং দিম তেতিয়া ধুনীয়াকৈ এটা থুলমূল ভিডিঅ' বনাই আপোনাক দেখাব পাৰিম যে আমাৰ কৰিমগঞ্জৰ পৰা মানুহ আহি কেনে লৈ যায়। ঠিক আছে, তো যিয়ে নহওক মই গোটেইখিনি খেতি দেখাৰ মই চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় বেলেগৰ সুবিধা কৰি দিব। আৰু যদি কাৰোবাৰ যদি কাটিঙৰ প্ৰয়োজন হয় আমাক অৰ্ডাৰ কৰিব, আমি আপোনাৰ তাত হোম ডেলিভাৰী দিয়াৰো ব্যৱস্থা কৰি দিম। গতিকে ভিডিঅ'টো আজি ইমানখিনি থাকিল। যদি চাই ভাল লাগিছে নিশ্চয় বেলেগৰ সুবিধা কৰি দিব। ভিডিঅ'টো দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ।